কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামৰ চিতলা অঞ্চলৰ নামাপৰা গাঁৱত দুজন ব্যক্তিৰ মাটিক লৈ সংঘাত হৈছিল। অৰ্থাৎ এজন মানুহে মাটিখিনি কিনিছিল আৰু এজন মানুহে বিটিআৰৰ এজন ইএমৰ চক্ৰান্তত মাটিখিনি বেদখল কৰিবলৈ ওলাইছিল। আৰু সেই সময়ত দুটা ফৈদৰ মাজত যি সংঘাত হৈছিল আৰু সংঘাত হৈ বহু কেইজন লোক আহত হোৱা ঘটনাক আমি নেমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে এইটো এটা সাধাৰণ ঘটনা যে দুজন মানুহৰ মাজত এটা মাটিক লৈ সংঘাত হৈছিল আৰু মানে এই মাটিক লৈ সংঘাতত এজন মানুহৰ আছিল কিনা মাটি আৰু এজনে জোৰ কৰি বেদখল কৰিব লাগিছিল। আৰু এই যে জোৰ কৰি যিসকল মানুহে দখল কৰিব লগাইছিল খুব বিচাৰি আছিল আৰু তাৰ অন্তৰালত আছিলে বিটিআৰৰ ইএম। চাওক, শেহতীয়াকৈ বিটিআৰ চুক্তি হ'ল আৰু সেই চুক্তিৰ পাছত বৰ্তমানৰ বিটিআৰত শান্তি, সম্প্ৰীতি, ভ্ৰাতৃত্ববোধ সকলো জাতি জনগোষ্ঠীয়ে অক্ষুণ্ণ ৰাখিছে। আমি আজিকালি দিনে নিশাই বিটিআৰ অঞ্চলত ঘূৰিব পাৰোঁ। কিন্তু দেখা গ'ল যে এই যে সৰু এটা ঘটনাৰ আলম লৈ বিটিআৰৰ ইএম গৰাকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে। কাৰণ তাতে ঘটনাটো এটা সাধাৰণ ঘটনা। এই ঘটনাক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিপথে পৰিচালনা কৰিবলৈ বিচাৰিছে। বিটিআৰৰ শান্তি চুক্তি য'ত শান্তিৰ কথা আছিলে সেই শান্তি প্ৰক্ৰিয়াটো উলংঘা কৰিব বিচাৰিছে। গতিকে এয়া কেতিয়াও মানি লোৱা নহ'ব। কাৰণ এটা সৰু ঘটনা, যিবোৰ ঘটনা থানা বা চাৰ্কল অফিচাৰত মানে আমি শেষ কৰিব পাৰি, তো সেনেকুৱা এটা ঘটনাক লৈ যি বিটিআৰৰ ইএম গৰাকীয়ে যি উচতনি দি আছে আৰু সেই উচতনিৰ ফলত এটা হিন্দু মুছলিমৰ মাজত এটা অশান্তিৰ বীজ ৰোপণৰ যি এটা অপচেষ্টা চলি আছে, যি মানে শান্তিৰ বিটিআৰত অশান্তিৰ ভাৱ এটা অনাৰ যি এটা চেষ্টা চলি আছে, এটা ৰাজনৈতিক কুচকাৱাজ চলি আছে যে শান্তিৰ বিপৰীতে কেনেকৈ অশান্তি প্ৰতিষ্ঠা কৰিব পাৰি। আৰু তাৰ আঁত ধৰিছে বিটিআৰৰ উগ্ৰ সাম্প্ৰদায়িক চৰম সাম্প্ৰদায়িক মানে বিটিআৰৰ ইএম অৰূপ কুমাৰ ডাঙৰীয়াই। অৰূপ কুমাৰ ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শান্তিৰ বিটিআৰত অশান্তিৰ সৃষ্টি নকৰিব। সৰু সুৰা ঘটনাক লৈ হিন্দু মুছলমান কৰিব নালাগে। আপোনালোকে জনপ্ৰতিনিধি, আপোনালোকে সংবিধানৰ শপত খোৱা মানুহ, সংবিধানৰ বিপথে পৰিচালনা কৰিবলৈ কাৰোবাৰ পক্ষ লৈ অশান্তি মানে সৃষ্টি কৰিব নালাগে এটা সাধাৰণ মাটিক লৈ কেনে। তাৰ উপৰি দেখা গৈছে যে সেই অঞ্চললৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও গৈছিল আৰু তাত তেওঁ এটা কথা কৈছে যে সেই মানুহখিনি হেনো বাংলাদেশী মূলৰ। মই তেওঁলোকক সুধিব বিচাৰিছোঁ যে বাংলাদেশী মূলৰ কথাটো কিয় কয়? তেওঁলোক বাংলাদেশী মূলৰ নহয়, তেওঁলোক ভাৰতৰ গোটেইকেইজন মানুহ অসমৰ। আপুনিও এজন সাংবিধানিকভাৱে শপত খোৱা ব্যক্তি, এজন কেবিনেট মন্ত্ৰী। যদি কোনোবা অসমত বাংলাদেশী আছে, আপোনালোকে তেওঁক বহিষ্কাৰ কিয় নকৰে? কিয় তেওঁলোকক বহাই ৰাখিছে? কিয় এইবিলাক কথা লৈ আপোনালোকে বাৰ বাৰ পলিটিক্স কৰি থাকে? সাধাৰণ মাটি এটাক লৈ হুলস্থুল এটা সৃষ্টি কৰি আপোনালোকে বেআইনী কথা কৈ থাকিব, সংবিধানৰ শপত খাই অসাংবিধানিক কথাবোৰ কৈ থাকিব। এইবিলাক আপোনালোকৰ মুখেৰে ক'ব মানে শোভা নাপায় আৰু বেআইনী। গতিকে এই ক্ষেত্ৰত মানে যিসকল আইন ভংগ কৰে, যিসকলে সংবিধানৰ শপত খাই সংবিধান ভংগ কৰে, তেওঁলোকৰ ওপৰতো মানে বিধিগতভাৱে ব্যৱস্থা ল'ব লাগে। আৰু বিটিআৰৰ ইএম গৰাকীক আমি সকীয়াই দিছোঁ যে আপুনি মানে সেই ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে, অন্যথা আপোনাৰ বিৰুদ্ধে সমগ্ৰ মানে বিটিআৰত নেমচুৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ বাবে কিন্তু আপুনিয়ে জগৰীয়া হ'ব।